নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ চেনেলটিত আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ চেঙেলী টেঙাৰ লগত কাৱৈ মাছৰ জোল। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈও মই নতুন নতুন ভিডিঅ'বোৰ এইদৰে চাই থাকিব পাৰে। আহকচোন এতিয়া কাৱৈ মাছৰ লগত চেঙেলী টেঙাৰ জোল ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া চেঙেলী টেঙা তুলি আছোঁ। এয়া কাৱৈ মাছৰ লগত বনাম। মাছখিনি বাছি ধুই লোৱা হৈ গ'ল। নিমখ হালধি দি সানি আছোঁ, ফ্ৰাই কৰি ল'ম। এয়া পানীত ধুই লৈছোঁ, ধুই এতিয়া কেৰাহীত সিজাব দিম। এয়া পানীত সিজাব দিছোঁ। মাছখিনি ফ্ৰাই কৰি লওঁ, মানে চেঙেলী টেঙাখিনি সিজিব দিছোঁ। এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। এয়া মাছখিনি ফ্ৰাই কৰা হ'ব আৰু এয়া মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। চেঙেলী টেঙাখিনি সিজাই লোৱা হৈ গ'ল। এইখিনি ভালদৰে মোহাৰি ৰসখিনি উলিয়াই লৈছোঁ। জলকীয়া বেছি দি লৈছোঁ। এতিয়া সৰিয়হ দি ল'ম। এতিয়া সৰিয়হ দিছোঁ। হালধি দি লৈছোঁ। ভাজি ল'ম সেইখিনি। এতিয়া ৰসখিনি দি লৈছোঁ। চেঙেলী টেঙাৰ ৰসখিনি দি লৈছোঁ। পানী দি লৈছোঁ অলপ। ভালদৰে উতলিলে মাছখিনি ইয়াত পেলাই দিম। উতলত নিমখ এচামুচ দি লৈছোঁ। এতিয়া মাছখিনিও দি ল'ম একেলগে। এতিয়া মাছখিনিও দি লৈছোঁ। মাছখিনি দিয়াৰ পিছত ধুনীয়াকৈ উতলি আছে। এনেকৈ উতলি উতলি পানীটো কমি আহিব লাগিব। টেঙাৰ আঞ্জাটো যিমানেই উতলে সিমানেই সোৱাদ হয় খাবলৈ। আৰু অলপ সময় এনেকৈ উতলি থাকিলে নমাব পৰা হৈ যাব। এয়া উতলি উতলি পানীটো বহুত কমি আহিল। এতিয়া নমাব পৰা হ'ব। চেণ্টটো ধুনীয়া ওলাইছে। এয়া নমাব পৰা হৈ গ'ল। এয়া চেঙেলী টেঙাৰ লগত কাৱৈ মাছৰ জোল হৈ গ'ল। ইয়াত নমাই থলোঁ, আঞ্জা হৈ গ'ল। কাৱৈ মাছৰ লগত চেঙেলী টেঙাৰ জোল। দেখিবলৈ যেনেকুৱা হৈছে খাবলৈও তেনেকুৱাই হৈছে। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। এয়া কাৱৈ মাছ আৰু চেঙেলী টেঙাৰ আঞ্জা খাবলৈ ৰেডি হৈ গ'ল। চেঙেলী টেঙাৰ লগত কাৱৈ মাছৰ জোল খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও এনেকৈ বনাই খাবচোন যদি খোৱা নাই। বনাবলৈ সহজ হয়, খাবলৈ টেষ্টি হয় বহুত।